আপোনালোকক স্বাগতম জনাইছোঁ ডিকে টেকন'লজি এণ্ড ব্লগ চেনেললৈ। আজি আপোনালোকৰ মাজত আলোচনা কৰিম মই ছাবস্ক্ৰাইবাৰ কেনেকৈ হাইড কৰিব। যদি আপোনালোকে ছাবস্ক্ৰাইবাৰ হাইড কৰিব নাজানে তেনেহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ। এনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, সকলোৱে চাই যাব ষ্টেপ বাই ষ্টেপ। আপোনালোকে পোনপ্ৰথমে গুগলটো উলিয়াই ল'ব। গুগলত চাৰ্চ কৰি দিব ইউটিউব ড্যাশবোৰ্ড বুলি। ইয়াত ইউটিউব ড্যাশবোৰ্ড বুলি চাৰ্চ কৰাৰ পিছত ইয়াতে বহুতটা অপশ্যন আহিব। ইয়াত আপোনালোকে সাইন ইনত ক্লিক কৰি দিব। লোডিং লৈ আছে অলপ। অলপ নেট শ্ল' হৈছে, এইভাবে লোডিং লৈ আছে। আহি গ'ল। এতিয়া আপোনালোকে ইয়াত অকণমান কোণাত যে দেখিছে ইয়াত প্লাছ চিনডাল, ইয়াত প্লাছ চিনটোত ক্লিক কৰি দিব। প্লাছ চিনটোত ক্লিক কৰি দিয়াৰ লগে ইয়াত ছেটিংছখিনি আহি গ'ল। ইয়াত আপোনালোকে চেনেলত গৈ এডভান্স ছেটিংছ আছে যে ইয়াত গৈ তলপিনে যাই থাকিব। গৈ আপোনালোকে ইয়াত ছাবস্ক্ৰাইবাৰ কাউণ্ট বুলি যে লিখা আছে এইটোত তলত ডিছপ্লে ইয়াত যে ইয়াত টিক চিনডাল মাৰি দিলে ইয়াত টিক চিনডাল থাকিলে আপোনালোকে ছাবস্ক্ৰাইবটো দেখিবলৈ পাব, আৰু টিক চিনডাল নাথাকিলে ছাবস্ক্ৰাইবটো হাইড হৈ থাকিব। এইখিনিয়ে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। আৰু আগলৈ মোৰ এনেকুৱা ধৰণৰ টেকন'লজি ভিডিঅ'টো পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।